মোৰ ওচৰলৈ যেতিয়া মা পাপা আহে তেতিয়া মোৰ ৰুমৰ অৱস্থা কিছু এনেধৰণৰ হয়। বিভিন্ন ধৰণৰ ঘৰুৱা শাক পাচলিৰে ভৰি পৰে। এয়া আপোনালোকে দেখিছে মাগুৰ মাছ, শ'ল মাছ, কাৱৈ মাছ, গৰৈ একাল আনিছে। এনেদৰে বুদ্ধি কৰি জীয়াই লৈ আহিছে। পানী বয়ামত এনেদৰে মাছ আপোনালোকে চাওক কি বুদ্ধি কৰি আনিছে। আৰু এয়া হৈছে পাৰ চৰাই। এই পাৰ চৰাইযোৰ আনিছে আইতাই মোৰ কাৰণে। কিছুদিন আগতে কৈছিলোঁ মোক খুব ল' প্ৰেছাৰ, খুব মাথা ঘূৰাই থাকে, দুৰ্বল। মইতো ইয়াত কিনি নাখাওঁৱেই, সেইকাৰণে মানে একদম বিহপুৰীয়াৰ পৰা লৈ আহিছে আইতাই এইযোৰ পাৰ চৰাই। আৰু হাঁহৰ মাংস বনাই টিফিনত লৈ আহিছে, যি হাঁহৰ মাংস মই এনেদৰে গৰম কৰিবলগীয়া হৈছে। আলু চালু অনা নাই, অকল হাঁহৰ মাংস মানে বাচি বাচি অকল মাংস আৰু কোমোৰা, মানে কোমোৰা 2 এপিচ আছে, বাকী গোটেই মাংস মানে সেনেদৰে লৈ আহিছে। আৰু আপোনালোকে দেখিছে মই কিছুমান শাকৰ নামেই নাজানো, মধুসোলেং, কলমৌ, তাৰপিছত এয়া হৈছে দুপৰ টেঙা পাত। মই ক'লোঁ মোৰ পাথৰ আছে, বিষ হৈ থাকে পেটটো। মানুহবিলাকে কয় পাতে গজা পাত খাব লাগে, দুপৰ টেঙা খাব লাগে, তেতিয়া ভাল। মই বোলো দুপৰ টেঙা পাত লৈ আহিবা, মই অলপমান মাটিত পেলাই থ'ম, গজিব, মই খাই থাকিব পাৰিম। সেইকাৰণে মানে এনেদৰে লৈ আহিছে দুপৰ টেঙা পাত। আৰু কিছুমান শাক এতিয়া মানে মই পেলাই দিবলগীয়া হৈছে। শনিবাৰে পুৱাৰ ভাগতে মা পাপা এনেদৰে মোৰ ৰুমত পাইছেহি। আৰু পুৱাৰ এই দৃশ্য প্ৰায় 5টামান বজাত মই ৰেকৰ্ড কৰিছোঁ। এনেদৰে পূৰা পাচলি বজাৰ মোৰ ৰুমত মানে। এই মচন্দৰী পাত আনিছে, মই খুব ভাল পাওঁ খাই। যি মানে মই ইয়াত কিনি খাবলগীয়া হয় বা মই খাবলৈ নাপাওঁ লোকেল কিছুমান বস্তু, মাছ, হাঁহ ইমান খাবলৈ নাপাওঁ। আৰু আমাৰ ঘৰৰ যিবোৰ গাঁৱৰ আচলতে লোকেল মাছ সেই বা লোকেল হাঁহ, এইবোৰৰ নিচিনা ইয়াত কিনা যিমানে আমি কিনি নাখাওঁ কিয় তেনেধৰণৰ হ'বই নোৱাৰে। এয়া কলডিল, 2টা কলডিল, পিঁয়াজ আৰু নহৰু আনিছে। নহৰু মানে এয়া ঘৰৰ নহৰু হয়, ইয়াতে যিবিলাক আমি চাইনিজ নহৰুবিলাক কিনি খাওঁ সেই তেনেকুৱা নহয়, এইবোৰ অলপ কাঢ়া হয়। সেইকাৰণে আইতাই লৈ আহিছে নহৰু আৰু পিঁয়াজ। আকৌ আপোনালোকে দেখিয়ে আচৰিত হ'ব এটা অদ্ভুত মানে বস্তু। এয়া দালি এয়া মানে মই 2 মাহমান নিকিনিলেও হ'ব, দালি নিকিনাকৈ চলি যাব। আৰু কুন্দুলি আছে, এই খুন্দুনাটোত কুন্দুলি 4-5টামান লৈ আহিছে। মই বোলো 4-5টা কুন্দুলি মই কি কৰিম? কৈছে নহয় ঘৰতে লগা, গছত লগা, বেছি নাছিলে, যিকেইটা আছিলে লৈ আহিছোঁ বোলে। মই বোলো হ'ব। ঔটেঙাও আনিছে, কি আনা নাই আৰু ধেৰ আছে, আপোনালোকক কিমান দেখাম মানে। আৰু এটা বেগ খোল খায়ে আছে, মোনা খোল খায়ে আছে, দেখি থাকিব মানে। আচলতে প্ৰত্যেকবাৰেই যেতিয়া মা পাপা আহে মোৰ ৰুমলৈ, আইতা আহে, তেতিয়া মোৰ এনেদৰেই হয় আচলতে ৰুমৰ অৱস্থা। খুব বেছি মানে পাচলি হৈ যায়। মই বহুত দিন নিকিনিলেও হয় মানে। চাউল এগাল